Hey guys, নমস্কাৰ সুপ্ৰভাত আৰু আজি হ'ল জানুৱাৰী 30 তাৰিখ তো আৰু আজি গৈ আছোঁ আমি গুৱাহাটী G20 ফেষ্টিভেলত তো আপোনালোকে শেষলৈকে চাই থাকিব ভিডিঅ'টো তাতে মানে 20খন দেশৰ ডাঙৰ মানে MLA মন্ত্ৰী এনেকুৱা হেৰিবোৰ আহিব তো চাই থাকিব আপোনালোকে এয়া হিমাংশু ভাই আমি আছোঁ খোলা হ'ল ক'ত যাবি ভাইজি ক'ত যাবে গুৱাহাটী কিয়া অফিচ যাবা নমস্কাৰ গাইজ তো আজি আমি গুৱাহাটীত যাবৰ কাৰণে সম্পূৰ্ণ ৰেডি আছোঁ এইফালে জাখা বানি কৰ এইফালে চাকি তাকি পুৰাণি আমাৰ ৰাভা সংস্কৃতিৰ বস্তুবোৰ তাতে প্ৰদৰ্শন কৰিম মানে প্ৰদৰ্শনী হেৰি হ'ব তো আপোনালোকে শেষলৈকে চাই থাকিব ভিডিঅ'টো আমাৰ লগত ইফালে আছে হিমাংশু ভাই হাই গৈ আছোঁ আমি হিমাংশু ভাইৰ লগত আৰু কুশলদা থাকিব তাতে চাওঁ আপোনালোকক বেলেগ জনগোষ্ঠীৰো মানে বেলেগ জনগোষ্ঠীৰ কি বস্তু দেখাব পাৰোঁ তাতে গৈ কিনে চাওঁ মানে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব ভিডিঅ'টো বহুতেই আমেজিং হ'বলৈ গৈ আছে তো শেষলৈকে চাই থাকিব আৰু আছে আমাৰ আৰু গাড়ীত উঠাব বহুত বস্তু আছে তো এইখিনি উঠালোঁ তো গাইজ এইখিনি বস্তু টোটেলি উঠালোঁ এই হিমাংশু ভাই পুৰা কিহত বহি আছে চানা অৰুণ এইফালে মই ল'লোঁ এইফালে চব বস্তু উঠোৱা হ'লে আৰু কিছু আছে তো আমি কাৰ্যালয়ত উঠাম এইগিলা চব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব কিবা ক'ব ভাই কেনেকুৱা ফিলিং মজা আল্টিমেট ফিলিং আমি ৰাজাপাৰাত কিছু ভাত খালোঁ এতিয়া আমি গৈ আছোঁ এইবোৰ চব হিমাংশু ভাই আছে আমাৰ লগত এইয়া ৰাজাপাৰা এৰি এতিয়া আমি গুৱাহাটীলৈ ৰাওনা 7-8 দিনমানৰ কাৰণে গৈ আছোঁ তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আজি বহুত দুখৰ কথা ঘৰৰ এৰি আহিব লগা হ'ল আমি দুয়ো ঘৰ এৰি আহিলোঁ কি কবি জীবন এখনি मायामय जीवनी लाइफ ऐसा ही है यार क्या करूं काम बन नहीं है आ गया घर छोड़ के यार ঘৰ এৰি আমি लाइफ में कुछ करने के लिए আহিব লগা হ'ল करने के लिए तो मतलब कुछ करना पड़ता है ऐसे ही लाइफ ही है यार गरीब लोग है हम लोग কি কৰিবি ভাই ঘৰ জীৱন এনেকৈ ঘৰ এৰি আহিব লগা হ'ল আজি अरे क्या
এইফালে আছে ব্ৰহ্মপুত্ৰ জাহাজ গেট এতিয়া আমি যাম লাচিত ঘাটত তাৰ পৰা মানে বাছ জাহাজত যাম আমি ইয়াৰ পৰা ফিৰি তো আপোনালোকে চাই থাকক ভিডিঅ'টো আমি এইবোৰ বস্তু এতিয়া জাহাজৰে পাৰ কৰাব লাগিব মানে আমাৰ প্ৰগ্ৰামটো আছে উমানন্দ বালিচৰত তো তালৈ যাম আমি এতিয়া এই জাহাজ ঘাটত উপস্থিত হ'লো আমি পোনে চাওঁচোন আমাৰ কোনফালে দি সোমিব দে এয়া হ'ল আমাৰ এই লাচিত ঘাট তো আমাৰ ফিৰিখন এইখনে হ'ব চাগে এইখন লাচিত ঘাটৰ দৃশ্য এইবোৰ বস্তু আমি নুমালো এতিয়া চব এইফালে লাচিত ঘাট এই হিমাংশু ভাই তো গাইছ লাচিত বৰফুকনৰ স্মৰণত ধৰি তো আমি গৈ আছোঁ এতিয়া জাহাজত এইবোৰ চামান লোড দিয়া হ'ল আৰু এইফালে আছে হিমাংশু ভাই অ' ভাই বিজি ভাই একবাৰ শুনব বুলি বেয়া নাছিল ইয়াতে তাতে ফেষ্টিভেল হৈছে কি ফেষ্টিভেল নাজানো তেলে আমি গৈ আছোঁ ৱাও নেচাৰেল ভিউ ধুনীয়া লাগছে যাব লাগে ভাই এইটোৱে হ'ল G20 ফেষ্টিভেল আমি আহি উপস্থিত হ'লোঁ এইয়া নৈ পাৰত এতিয়া নুমিব লাগে আৰু যাব লাগে নুমিব লাগে যাব লাগে বস্তুখিনি কাই নিব লাগে নেকি বস্তুবোৰ থাকক এনেকাই গাইছ আহি পালোঁ আমি সমাজত এইবোৰ হ'ল ডেক'ৰেশ্যন চাওক এমেজিং ভিউ গৈ আছোঁ আমাৰ কোনফালে দিছে চাওক এইটো নেকি আমাৰ
এইটো হ'ল ৰাভা কমিউনিটিৰ ঘৰটো এইবিলাক বহুত আমাৰ বনাবলৈ কি আছে এইখনে হ'ল আমাৰ G20 ফেষ্টিভেলৰ নাজাৰা তো আপোনালোকে চাওক কেনেকুৱা ধৰণৰ এইফালে কি ডিমাচা নেকি আৰু এইটো কি হয় আপোনালোকক কালি সকলোবোৰ দেখুৱাম এইবিলাক বিভিন্ন ধৰণৰ বস্তু বনাইছে আৰু এইখন হ'ল গেট মেইন গেটখন চাংকৰ আছে পিছে হা अरे भाई देखिए देखो दिस इज नजारा वो अल्टीमेट व्यू वाओ अमेजिंग व्यू ये असम में है कैसा लगा है वाओ भाई कितना अच्छा से बनाया है ये डेकोरेशन अच्छा है बहुत अच्छा भाई कैसा लगा ये नजारा वाओ दिस इज अमेजिंग व्यू वाओ क्यों अब कर रहे हैं